এভৰিৱান পোনপ্ৰথমে মই সকলোকে মোৰ চেনেলৰ আন এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰম্ভ কৰিব ওলাইছোঁ ৰিজনিঙৰ নতুন এক ভিডিঅ'। ইয়াৰ আগতে মই অলৰেডি এটা ভিডিঅ' আপলোড কৰিছোঁ, গতিকে এইটো হ'ব পাৰ্ট 2 আৰু এইবিলাক প্ৰশ্ন B.Edৰ এণ্ট্ৰেন্স টেষ্ট বা পুলিচৰ এক্সাম বা যিকোনো কম্পিটিটিভ এক্সাম বা চাকৰিৰ পৰীক্ষাৰ কাৰণে অতি প্ৰয়োজনীয় হয়। এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে, গতিকে তাৰে প্ৰথম প্ৰশ্ন আপোনালোকৰ সন্মুখত দিয়া আছে। ইয়াতে ৰেপটাইল লিজাৰ্ড হলে ফ্লাৱাৰৰ কি হ'ব এটা আমি ইয়াতে উলিয়াব লাগে। গতিকে ইয়াতে দেখা গৈ আছে ৰেপটাইলৰ এটা উদাহৰণ হৈছে কি লিজাৰ্ড, গতিকে ফ্লাৱাৰৰ উদাহৰণ কোনটো হ'ব এইটো আমি ইয়াতে উলিয়াব লাগে। দিয়া আছে পেটেল, ষ্টেম, ডেজি নে এলিগেটৰ। গতিকে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো ফুলৰ উদাহৰণ সেইটো হৈছে ডেজি, গতিকে ইয়াতে কি হ'ব ডেজি হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। ইয়াৰ পিছত প্ৰশ্ন দিয়া আছে স্পঞ্জ, পৰছ আৰু ৰাবাৰ, তেনেহ'লে কি হ'ব এইটো। ইয়াতে অপশ্যন দিয়া আছে মেচিভ, ছলিড, ইলাষ্টিক নে ইনফ্লেক্সিবল, গতিকে কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ আমি এইটো উলিয়াব লাগে। ইয়াতে স্পঞ্জটো কেনেকুৱা হয় তাৰ ধৰণটো কৈছে। ইয়াতে স্পঞ্জটো সৰু সৰু ছিদ্ৰযুক্ত হয় বা বিন্দাযুক্ত হয়, তেনেহ'লে ৰাবাৰটো কেনেকুৱা হয় এইটো আমি জানিলে এইটো কৰিব পাৰিম। আমি জানো ৰাবাৰটো কি হয়, ইলাষ্টিক হয়, গতিকে এইটো হ'ব শুদ্ধ উত্তৰ, চি হ'ব ইয়াৰে শুদ্ধ উত্তৰ। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। ইয়াতে দিছে পেন, পয়েট, তেনেহ'লে নিডলটো কি হ'ব। অৰ্থাৎ আমি জানো পেন কলম, পয়েট মানে কবিয়ে কলম ব্যৱহাৰ কৰি কবিতা লিখে, তেনেহ'লে নিডল কোনে ব্যৱহাৰ কৰিব, থ্ৰেড, বাটন, চুইং নে টেইলৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, টেইলৰ হ'ব। টেইলৰ কি ব্যৱহাৰ কৰে, বেজি ব্যৱহাৰ কৰে। ইয়াৰ পিছৰ প্ৰশ্ন ছেক্ৰেটলি, অপেনলি, তেনেহ'লে চাইলেণ্টলি কি হ'ব। গতিকে ইয়াত দেখা গৈ আছে ছেক্ৰেটলি, অপেনলি এটা আনটোৰ বিপৰীত হয়, গতিকে চাইলেণ্টলিৰ বিপৰীত কোনটো হ'ব ইয়াৰে ভিতৰত। গতিকে চাৰিটা অপশ্যনৰ ভিতৰত চি হ'ব ইয়াৰে উত্তৰ, নইচলি। গতিকে ইয়াতে কি কৈছে প্ৰাইড, লায়ন, গতিকে ছয়েলটো কি হ'ব। ইয়াতে আমি প্ৰথমে বুজিলোঁ প্ৰাইড মানে কি। প্ৰাইড মানে হৈছে লায়ন বা সিংহৰ এটা গোট বা গ্ৰুপ, এটা সিংহৰ গ্ৰুপ, কেইটামান সিংহৰ গ্ৰুপ হয়। গতিকে ছয়েলটো কাৰ গ্ৰুপ হয় আমি জানিব লাগিব। গতিকে এইটো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফিছ, অৰ্থাৎ মাছৰ এটা গোটক বা গ্ৰুপক কি বুলি কয়, ছয়েল বুলি কয়। এতিয়া কি কৈছে আৰ্টিষ্ট, পেইণ্টিং, অৰ্থাৎ আৰ্টিষ্টে কি বনায়, পেইণ্টিং বনায়, তেনেহ'লে চেনেটৰে কি বনাব। চেনেটৰ মানে যোন গভৰ্ণমেণ্টৰ অৰ্থাৎ চৰকাৰী নেতা এজনে কি কৰিব পাৰে। অপশ্যন দিয়া আছে এটৰ্নি, ল, পলিটিচিয়ান নে কনষ্টিটুৱেণ্টছ। গতিকে এজন চৰকাৰী নেতাই কি কৰিব পাৰে, নীতি নিয়ম বা ল বনাব পাৰে, গতিকে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব, ল হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। টেইল যদি লেট, তেনেহ'লে কেফটো কি হ'ব। গতিকে কেফৰ আগত ইয়াতে কি হ'ব পাৰে। ইয়াতে আমি চাওঁ, ইয়াতে যদি চাব যায় তেনেহ'লে টিৰ ঠাইত এল আহি গৈছে, টিৰ ঠাইত এল আহি গৈছে আৰু এলৰ ঠাইত টি আহি গৈছে। গতিকে ইয়াতে আমাৰ কি হ'ব, চিৰ ঠাইত এফ আহিব আৰু এফৰ ঠাইত চি গুচি যাব। গতিকে চিৰ ঠাইত এফ আহিলে কি হ'ব আৰু চি যদি এফৰ ঠাইত যায় তেনেহ'লে কি হ'ব, ফেচ হ'ব, এইটো শুদ্ধ উত্তৰ। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। গাইড যদি ডিৰেক্ট হয় তেনেহ'লে ৰিডিউচটো কি হ'ব। এতিয়া গাইড মানে আমি জানো গাইড কৰা আৰু ডিৰেক্ট কৰা মানে পৰিচালনা কৰা, গতিকে এটা সমৰ্থক শব্দ বুজাইছে। গতিকে ৰিডিউচৰ সমৰ্থক যিটো হ'ব এইটো শুদ্ধ উত্তৰ হ'ব। গতিকে ৰিডিউচ মানে কমা, গতিকে ডিক্ৰিজ মানেও কমা, হ্ৰাস হোৱা, গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। বুক, অথৰ, ষ্টেচু কি হ'ব। অৰ্থাৎ লেখকে কিতাপ লিখে, তেনেহ'লে ষ্টেচু কোনে বনায়, মূৰ্তি কোনে বনায়। গতিকে মূৰ্তি কোনে বনায়, স্কাল্পটৰে। গতিকে ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব, অপশ্যন নম্বৰ চি। ইয়াৰ পিছৰ প্ৰশ্ন। ইয়াতে কি দিছে প্ৰভাৰ্টি, আনএমপ্লয়মেণ্ট, অৰ্থাৎ যদি হেৰি নহয় এমপ্লয়মেণ্টৰ চাকৰি দিব নোৱাৰে, অৰ্থাৎ যদি কি কয় এইটো নিবনুৱাৰ পৰিমাণ বৃদ্ধি পায়, তেনেহ'লে কি হ'ব পাৰে, প্ৰভাৰ্টি অৰ্থাৎ দৰিদ্ৰতাৰ সৃষ্টি হ'ব পাৰে। গতিকে এনিমিয়া কিহৰ সৃষ্টি হ'ব পাৰে, কিহৰ পৰা সৃষ্টি হ'ব পাৰে সেইটো আমি উলিয়াব লাগে। গতিকে ইলিটাৰেচিটো নহ'ব নোৱাৰে, ড্ৰট নহয়, ডেটো নহয়, গতিকে এ হ'ব শুদ্ধ উত্তৰ, মাল নিউট্ৰিচন, অৰ্থাৎ অপুষ্টিৰ কাৰণে এনিমিয়া হ'ব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। ৱাটাৰ, ছুইম, লেণ্ডটো কি হ'ব। পানীত মানুহে সাঁতোৰে, তেনেহ'লে মাটিত কি কৰে। গতিকে ৱাক হ'ব ইয়াৰ শুদ্ধ উত্তৰ, মাটিত মানুহে কি কৰে, খোজ কাঢ়ে। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ।
নাইট যদি মৰ্নিং হয় তেনেহ'লে এইটো নাইটৰ আগত কি হ'ব পাৰে অৰ্থাৎ ইয়াতে আমি কি দেখা পাইছোঁ যে মৰ্নিং হোৱাৰ আগতে কি হয় ৰাতি হয় অৰ্থাৎ ৰাতিপুৱা হোৱাৰ আগতে ৰাতি হয় অৰ্থাৎ ৰাতিৰ পিছত ৰাতিপুৱা হয় গতিকে ৰাতি হোৱাৰ আগতে কি হ'ব ইভিনিং হ'ব ইভিনিঙৰ পিছত কি হয় ৰাতি হয় অৰ্থাৎ ইয়াতে মন কৰিব কি কৈছে যে ৰাতি নাইটৰ পিছত কি হয় মৰ্নিং হয় তেনেহ'লে ইভিনিঙৰ পিছত কি হ'ব নাইট হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ অক্সিজেন বাৰ্ণ তেনেহ'লে কাৰ্বন ডাই অক্সাইডটো কি হ'ব পাৰে অক্সিজেনে জুই জ্বলাত সহায় কৰে কাৰ্বন ডাই অক্সাইডে জুই নুমুৱাত সহায় কৰে গতিকে নুমুৱাত হ'ব কি চি হ'ব শুদ্ধ উত্তৰ এক্সটিংগুইছেছ ইয়াৰ পিছৰ প্ৰশ্ন ৰিং ইয়াৰ তেনেহ'লে ৰিষ্টত কি হ'ব আমি জানো কাণত ৰিং পিন্ধে তেনেহ'লে ৰিষ্টত কোনটো পিন্ধিব সেইটো কি হ'ব চুৰিৰ ইংৰাজী যদি আমি চাব যাওঁ কি হ'ব বেংগল এইটো হ'ব শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্ন ছানডে অৰ্থাৎ ৰাতি দিনত কি দেখা যায় সূৰ্য দেখা যায় তেনেহ'লে মুন কেতিয়া দেখা যাব তো মুন কেতিয়া দেখা যাব নাইটত দেখা যাব ৰাতি গতিকে বি হ'ব শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ জুৱেলাৰী গ'ল্ড অৰ্থাৎ সোণৰ পৰা অলংকাৰ তৈয়াৰ কৰা হয় তেনেহ'লে ফাৰ্নিচাৰ কিহৰ পৰা তৈয়াৰ কৰা হয় গতিকে ফাৰ্নিচাৰ কাঠৰ পৰা তৈয়াৰ কৰা হয় এয়া হ'ব শুদ্ধ উত্তৰ ওট হ'ব ইয়াৰে শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ টেলিফোন মোবাইল ফোন অৰ্থাৎ টেলিফোনৰ পৰা দ্বাৰা আমি কথা পাতিব পাৰোঁ মোবাইল ফোনৰ দ্বাৰাও কথা পাতিব পাৰোঁ অৰ্থাৎ একে কাম কৰিব পৰা যায় তেনেহ'লে কম্পিউটাৰৰ লগত কোনটো মিলিব গতিকে কম্পিউটাৰৰ লগত কোনটো মিলিব লেপটপ কম্পিউটাৰত যি কৰিব পাৰি লেপটপতো কৰিব পাৰি ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ ডক্টৰ হস্পিটেলত কাম কৰে তেনেহ'লে চেফে ক'ত কাম কৰে চেফ মানে ৰান্ধনীয়ে ক'ত কাম কৰে কিটচেনত গতিকে বি হ'ব শুদ্ধ উত্তৰ গতিকে এইকেইটা প্ৰশ্ন ইয়াতে আজি আলোচনা কৰিলোঁ এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে গতিকে আপুনি যদি প্ৰশ্নটোৰ অৰ্থ বুজি পায় যে প্ৰথম দুটা কি বুজাইছে পিছত দুটা কি হ'ব পাৰে সেইটো আপোনালোকে আৰামছে কৰিব পাৰিব গতিকে এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে আপোনালোকে যিমান পাৰে নেটত বা গুগলত চাৰ্চ কৰি বা কিতাপত যিমান পাৰে প্ৰশ্নবিলাক আলোচনা কৰিব নিজে প্ৰেক্টিচ কৰিব তেতিয়া পৰীক্ষাত আহিলে আপোনালোকে কৰিব পাৰিব যিমান কৰিব সিমানে আপোনালোকৰ এইবিলাক মানে লজিকেলি চিন্তা কৰিবলৈ আপোনালোকৰ কাৰণে সহজ হ'ব গতিকে আজি ভিডিঅ'টো এইকেইটা প্ৰশ্ন আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লগতে বেলটো দবাই থ'ব যাতে মই নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় গতিকে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ